Hey guys, welcome back to my YouTube channel এনে ডান্স এণ্ড ব্লগছ। তো আজি আমাৰ জীৱনৰ বহুত ডাঙৰ এটা স্পেচিয়েল মুমেণ্ট হয়। এই স্পেচিয়েল মুমেণ্টত কিবা কিছু ভিডিঅ' ফটো কেপচাৰ কৰিম, যিটো এটা স্মৃতি হিচাপে ৰৈ যাব। তো ডিগ্ৰী লেভেলৰ যি 6টা ছেমিষ্টাৰ 3টা বছৰৰ আজি শেষৰ দিন। তো শেষৰ দিনটো আছে লাষ্ট এক্সাম আমাৰ। তো এই লাষ্ট এক্সামৰ দিনা কলেজত কি হয় কি নহয় তো সকলো দেখুৱাম আপোনালোকক। তো চাই দিয়ক ভিডিঅ'টো একদম স্কিপ নকৰিব। তো আমি যাই আছোঁ এতিয়া কলেজ। মোৰ লগত আছে হিপজুৰ ভাই, তেওঁ বাইক চলাই আছে, তেওঁক বাৰু পিছতো দেখাই দিব পাৰিম। তো প্ৰথমতে এই ধুনীয়া এটা ভিউ চাই লওক, সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ দেখিছে, ধুনীয়া পৰিৱেশ এটা। আজি আমাৰ লাষ্ট এক্সাম। তো ইয়াৰ কাৰণে আমি আজি অলপ সোনকালে আহিলোঁ কলেজলৈ। ভাবিলোঁ এক্সাম আৰম্ভ হোৱাৰ আগত আপোনালোকক কলেজৰ চাৰিওদিশটো এবাৰ ভালদৰে দেখুৱাই দিওঁ। আমি এতিয়া আহি পালোঁ আমাৰ অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ কলেজখন। বলক কলেজৰ ভিতৰলৈ। কলেজৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো একদমেই স্কিপ নকৰিব। তো কলেজৰ ভিতৰত সোমাই আহিয়ে দেখিব দুয়োফালে দুখন ধুনীয়া বাগিচা। এইবাৰ দেখুৱাম আমাৰ কলেজৰ ডিপাৰ্টমেণ্টকেইটা। তো বলক ডিপাৰ্টমেণ্টকেইটা চাই লওঁ। তো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এইটো হৈছে ডিপাৰ্টমেণ্ট অফ ইকনমিক্স, এইটো হৈছে ডিপাৰ্টমেণ্ট অফ আছামিজ। এইফালে জিৰণি কোঠাত বহিব পাৰি। তো এইটো হৈছে ডিপাৰ্টমেণ্ট অফ পলিটিকেল চায়েন্স, এইটো হৈছে ডিপাৰ্টমেণ্ট অফ হিষ্টৰী, এইটো হৈছে ডিপাৰ্টমেণ্ট অফ ফিলচফি, আৰু এইটো এক্সামিনেশ্যন হ'ল ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন। তো ইয়াত আছে অফিচ, লাইব্ৰেৰী আৰু ইংলিছ ডিপাৰ্টমেণ্ট। ইয়াত আছে সংস্কৃত আৰু আৰবী ডিপাৰ্টমেণ্ট। এইবোৰ ক্লাছৰুম, আৰু ইয়াত পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ মেগাজিন লগোৱা আছে কিছুমান। এইফালে গৈ দেখিব দৰ্শন বিভাগ। তো দৰ্শন বিভাগৰো কিছুমান মেগাজিন লগোৱা আছে দেখিছে। সেইফালে সেইটো হৈছে কমিউনিটি হল। কমিউনিটি হলৰ ছাইডতে আছে আমাৰ বইজ কমন ৰুম দেখিছে। এইটো বইজ কমন ৰুম হয়। কমন ৰুমৰ পৰা ওলাই কিনে দেখিব এইফালে এইটো আছে সৰস্বতী মাৰ মূৰ্তি দেখিছে আপোনালোকে।
এইটো এটা জিৰণি চৰা। তো আমাৰ যেতিয়াই ক্লাছ নাথাকিছিল প্ৰায় সময়খিনি বন্ধু বান্ধৱীৰ লগত কেতিয়াবা জিৰণি চৰাত কেতিয়াবা কেণ্টিনত এনেকৈয়ে সময়বিলাক পাৰ কৰিছিলোঁ। তো সেয়া হৈছে আমাৰ কলেজৰ কেণ্টিন। আমি তোমাৰে আজি গৌৰৱে গাওঁ। এক্সামৰ সময় হৈ গ'ল, তো বলক এক্সাম হললৈ। তো ইয়াত চিট প্লেনবিলাক মাৰিছে 190 মোৰ ৰ'ল, তো 194ৰ লগত পৰিছোঁ। বিদায়, এই বিদায় শব্দটোক লৈ এটা কবিতা লিখিছিলোঁ। এই কবিতাটো আবৃত্তি কৰি আজি এই ভিডিঅ'টো সমাপ্ত কৰিম। তো ভিডিঅ'টোৰ মাজত কিবা ভুলক্ৰান্তি হ'ব পাৰে, তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি ভুলবোৰ শুধৰাই দিব বুলি আশা থাকিল। বিদায় মাথো এটি শব্দ য'ত লুকাই থাকে কিছু আনুষ্ঠানিকতা। কলেজীয়া জীৱনত আজি পৰিল সামৰণি, বন্ধুবোৰ হেৰাই গ'ল সময়ৰ বুকুচাত। 3টি বছৰ কলেজীয়া জীৱনৰ যি প্ৰতিক্ষণত সুখ দুখ পাহৰি আঁতৰি যাব লগা হ'ল নিজ নিজ স্থানলৈ। তো কোনোবাজনে ভৰি দিব চাকৰি জগতত, কোনোবাজনে আৰু ল'ব উচ্চ শিক্ষা, কোনোবাজনে আকৌ আহি ল'ব হিৰত সেন্দুৰ। এই নিয়তিৰ নিষ্ঠুৰ সময় কোনে বাধা দিব, কোনে ৰাখিব কলেজীয়া জীৱনত সুন্দৰ? নোৱাৰে, কোনেও নোৱাৰে, কাৰণ এয়াই নিয়তিৰ এক চিৰকালীয়া পৰিহাৰ। এই বিদায় মাথোৱা আনুষ্ঠানিকতা বিদায়ীসকলকে চিৰদিন জেঙাই মাতিব কলেজীয়া জীৱনত মধুৰ স্মৃতিবোৰ।